Pardon, Pinia Birta Tanbang Nili Merina Hansepi, non Arju Ika Birta Angton Pen. AASAA Bokajan Regional Committee atum pen hanjang langso arnibang ahiti along tharna padupon. Labangso asai kideng pon kita ponlin atum lagi Bablur Kujur Maipu Bokajan Regional Committee AASAA Siam Kormakar Chunbang DRC AASAA Robinson Malar Education Secretary Karbi Anglong District Council AASAA Pentenglok Kithe Kiting Atum Chetongdun Labangso Adharna Kido Ponang Kok Laki Soni Sonthom Alam The Adivasi Akhai Aphan ST Ponangji Sakatiki Along Kachongda Dun Atum Aphan Pharoi Sira Phokepen Pharokethom Rapokep An Arnisi Piponangji Longle Apota Adivasi Atompan Piponangji Lapen Satellite Council Piponangji Puhang Tarampon Lahai Alam Chakedam Tang MLA Kilit Ahutsi BJP Atum Chechak Ponlo Pusi Pachini Pon BJP Atum Alam Chak Papleng Sirak Nangji Puhang Tarampon Si Ingsam Jin Pen Mai Pachun Pon আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সভাপতি প্ৰদীপ নাগ আৰু সাধাৰণ সম্পাদক জোচেফ মিঞ্জৰ নেতৃত্বত আজি আমি সদৌ আদিবাসী ছাত্ৰ সন্থা বকাজান আঞ্চলিক কমিটিৰ তৰফৰ পৰা আজি এই আন্দোলন কৰিবলৈ বাধ্য হৈছোঁ কাৰণ আমাৰ যি দীৰ্ঘদিনীয়া দাবী সেই দাবী এতিয়ালৈকে কিন্তু চৰকাৰে আমাক ফুলফিল কৰা নাই যোৱা বছৰ অসম বিধানসভা ইলেকশ্যনত 2016 চনত বিজেপি চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিছিলে যে আমাক প্ৰমিছ কৰিছিলে যে যদি আমি বিজেপি চৰকাৰক শাসনত আনিম তেওঁবিলাকে আমাক 6 মাহৰ ভিতৰত তেওঁবিলাকে আমাক জনজাতিকৰণ দিব কিন্তু আজি আমি দেখিবলৈ পাইছোঁ যে তেওঁবিলাকৰ কাৰ্যকালৰ বিজেপি চৰকাৰৰ কাৰ্যকালৰ আজি লাষ্ট 6 মাহ কিন্তু এতিয়ালৈকে তেওঁবিলাকে আমাৰ যি দাবী আছিলে এই দাবীসমূহ কিন্তু এতিয়ালৈকে যি প্ৰতিশ্ৰুতি দিছিলে যি প্ৰমিছ কৰিছিলে সেই প্ৰমিছ কিন্তু এতিয়ালৈকে তেওঁবিলাকে আমাক কৃতকাৰ্য কৰিবলৈ সক্ষম হোৱা নাই সেয়ে আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ আমি সঁচাকৈ দুখ প্ৰকাশ কৰিব বিচাৰিছোঁ আৰু যি আমাৰ ডিমাণ্ডসকল আছে যি আমাৰ দাবী আছে এই দাবী আমাৰ জন্ম অধিকাৰ এই দাবী আমাৰ প্ৰাপ্য তথাপিও অসম চৰকাৰে আমাক কিয় এই সকলো সুবিধাৰ পৰা বা এই যি আমাৰ ডিমাণ্ডৰ পৰা কিয় বঞ্চিত কৰি ৰাখিছে আমি গম নাপাওঁ আমাৰ যি ডিমাণ্ড প্ৰথম হৈছে আমাৰ জনজাতিকৰণ কাৰণ এইটো আমাৰ জন্ম অধিকাৰ হয় কাৰণ আপোনালোকে যদি চাবলৈ যাব ভাৰতৰ বেলেগ ৰাজ্যত যেনে আমাৰ ঝাৰখণ্ড হওক ছত্তীশগড় হওক মধ্য প্ৰদেশ হওক উত্তৰ প্ৰদেশ হওক তাত আমাৰ আদিবাসী জনজাতিসকলে কিন্তু তাত ট্ৰাইবেল হিচাপে তেওঁবিলাকে তাত গণ্য হৈছে কিন্তু আমি অসমত একেটা ঝাপৰ মানুহ একেটা ভাগৰ মানুহ কিন্তু আমি অসমত কিন্তু এই জনজাতিকৰণ বা ট্ৰাইবেল দি ST ষ্টেটাছ আমি এতিয়ালৈকে পোৱা নাই সেইকাৰণে আমি ভাৰত চৰকাৰক আমি আহ্বান কৰিব বিচাৰিছোঁ আৰু সুকিয়াৰি দিব বিচাৰিছোঁ যে তেওঁবিলাকে আমাৰ যি দাবী আছে এই দাবী শীঘ্ৰে তেওঁবিলাকে মানি ল'ব লাগে ছেকেণ্ড হৈছে আমাৰ যি আমাৰ মাটিপটালৈ আমাৰ মাটিপটা আমাৰ বহুতখিনি আমাৰ মানুহে আমাৰ এতিয়ালৈকে আমাৰ পাবলৈ সক্ষম হোৱা নাই আৰু বহুতখিনি দীঘলীয়া প্ৰক্ৰিয়া আছে যিটো আমাৰ মানুহবিলাকে এতিয়ালৈকে সেই মাটিপটাৰ নিজৰ নামত তেওঁবিলাকে কৰিব পৰা নাই চ' আমি চৰকাৰক আহ্বান কৰিছোঁ আমাৰ মাটিপটা আমাক দিব লাগে লগতে আমি দেখিবলৈ পাইছোঁ যে আমাৰ বাগানত যি আমাৰ চাহ শ্ৰমিকৰ তাত কাম কৰিছে তাত তেওঁবিলাকৰ এতিয়া দৈনিক হাজিৰা তেওঁবিলাকৰ 160 টকা আছে আৰু আপোনালোকে এতিয়া চিন্তা কৰক যে 160 টকাত এইটো দিনত এইটো সময়ত কোন মানুহে কোন পৰিয়ালে চলাব পাৰে সেইকাৰণে আমি দাবী জনাইছোঁ যিহেতু অসমৰ চাহ বাগিচা হৈছে 1 নম্বৰ যে ৰেভিনিউ কালেকশ্যন মেক্সিমাম ৰেভিনিউ আমি চাহ বাগিচাৰ পৰা আমাৰ আহে অসম চলে কিন্তু যি শ্ৰমিকসকলে তাত কাম কৰে কিন্তু সেই শ্ৰমিকসকলৰ কিন্তু যি সুবিধা দিব লাগে কিন্তু এতিয়ালৈকে তেওঁবিলাকে দিব পৰা নাই যি আমাৰ মাত্ৰ 160 টকাত তেওঁবিলাকে আমাক হাজিৰা দি আছে সেইকাৰণে আমি দাবী জনাইছোঁ যে 351 টকালৈ চাহ শ্ৰমিকৰ দৈনিক হাজিৰা বৃদ্ধি হ'ব লাগে এইটো আমাৰ ডিমাণ্ড লগতে আমি ইতিমধ্যে আমি গম পাইছোঁ যে আমাৰ অসমৰ মৰাণ মটক আৰু বিভিন্ন আমাৰ জনজাতিবিলাকক অট'নমাছ কাউন্সিল আমাক প্ৰদান কৰিছে কিন্তু আমাৰ আদিবাসীসকলক আমাৰ কিন্তু চৰকাৰে আগৰ পৰা আমাক কিন্তু ঠগি আহি আছে আমি বেয়া পোৱা নাই কাক আপোনালোকে দিছে কাক দিয়া নাই আমি বেয়া পোৱা নাই কিন্তু আমাৰো নিজৰ অধিকাৰ আছে আমাৰো বিভিন্ন ঠাইত আমি আদিবাসী মানুহসকল একেবাৰে পিছপৰা জাতি কিন্তু আমাক কিন্তু এতিয়ালৈকে যি সুবিধা বা যি আমাক
আমি পাব লাগে, কিন্তু আমি এতিয়ালৈকে পাব পৰা নাই। সেইকাৰণে আমি অনুৰোধ কৰিছোঁ আৰু ডিমাণ্ড কৰিছোঁ যে আমাক আদিবাসী অট'নমাছ ছেটেলাইট কাউন্সিল আমাক প্ৰদান কৰিব লাগিব অসমত। লগতে আমি আকৌ এটা আমাৰ অভিযোগ আছে যে আমাৰ কাষ্ট, যি চৰকাৰে আমাক কাষ্ট চাৰ্টিফিকেট দিয়ে, সেই কাষ্ট চাৰ্টিফিকেটত আমাৰ বিভিন্ন জাতি আমাৰ নামবিলাক সোমাইছে। ছাপ'জ আমি যদি আপোনালোক দেখাবলৈ যাম, এইটো আমাৰ এটা কাষ্ট চাৰ্টিফিকেট, যাত আমাক লিখা হৈছে যে আছাম বিলংছ টু উৰাও XT। সেই XT যিবিলাকে আমাৰ বাগানত এতিয়া কাম কৰা নাই তেওঁবিলাকক XT লিখি দিয়ে, আৰু যিবিলাকে বাগানত কাম কৰি আছে তেওঁবিলাকক T ট্ৰাইব লিখি দিয়ে। চ' এই শব্দটো আমি আমাৰ কাষ্ট চাৰ্টিফিকেটৰ পৰা আমি এক্সক্লুড কৰিব বিচাৰিছোঁ, কাৰণ এইটো একেবাৰে আসাংবিধানিক, আনকনষ্টিটিউচনেল কথা এইবিলাক। কাৰণ চাহ শ্ৰমিক হৈ কোনো জাতি হ'ব নোৱাৰে। যদি য়েছ উই ডিল ইন টি ট্ৰাইব, উই ডিল ইন টি প্লান্টেশ্যন, বাট ডাজন্ট মিন দেট উই আৰ টি ট্ৰাইব। হ'ব পাৰে আমি আমাৰ মা দেউতাসকল চাহ শ্ৰমিক হ'ব পাৰে বা চাহ বাগানত কাম কৰিব পাৰে, কিন্তু সেইটো নহয় যে আমি চাহ জনগোষ্ঠী। এটা উদ্ভিদৰ কিবা জাতি হ'ব পাৰে নেকি? আৰু ইয়াত আমাৰ লিখিছে XT, জাতীয় প্ৰাক্তন হ'ব পাৰে নেকি? আপুনি নিজে চিন্তা কৰক, জাতীয় প্ৰাক্তন হ'ব পাৰে নেকি? প্ৰাক্তন কেতিয়া হয়? যেতিয়া কোনোবা এটা চাকৰি কৰে, কিবা হ'লে এইবিলাক, চাপ'জ মই এক্স প্ৰেচিডেণ্ট, ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ, কিন্তু আমাৰ জাতীয় প্ৰাক্তন হৈ আছে। সেইকাৰণে আমি অনুৰোধ কৰিছোঁ যাতে এই যি শব্দ XT বা টি ট্ৰাইবছ বুলি আমাৰ আদিবাসীসকলৰ যি কাষ্ট চাৰ্টিফিকেট ভৰাই থোৱা আছে, এই শব্দটো এক্সক্লুড কৰিব লাগে। Pini abierta que pan se canton iglong arni keme cardom.